নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া দেখিছে, এইটো আমাৰ ঘৰ হয়। সন্মুখৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এঠাইলৈ যাবলৈ ওলাই আছোঁ আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ঠাইডোখৰত গৈ আপোনালোকক লগ পাইছোঁ। বলক, বহুত এটা ইউনিক ঠাইত গৈ আছোঁ। ইমান ধুনীয়া জেগা, পাহাৰৰ মাজত। গৈ থাকোঁ তেনেহ'লে। গাইজ, ঘৰৰ পৰা ওলাই আহিলোঁ আমি ধুনীয়াকৈ। দেখিছেনে, ট্ৰেইন গেট পেলালে। এনেকুৱা ক'বালৈ যাব ওলোৱা সময়ত ট্ৰেইন গেট পেলালে খঙে উঠে আৰু গাইজ, ইমান দিনৰ মূৰত ফুৰিবলৈ গৈছোঁ। মনটো বহুত ভাল লাগিছে। পাইছোঁ মৰিগাঁও ৰোডৰ পৰা আমি সোমাই আহিলোঁ। এতিয়া য'ত আমি গৈ আছোঁ তালৈ চাই থাকিব হা ভিডিঅ'টো সিফালে। গাইজ, ইমান ধুনীয়া দেখিছেনে খেতি পথাৰ। আমাৰ ইফালে ধান লগাই নাই। ইয়াত ইমান আগতীয়াকৈ ধান কাটিব হ'লে এইবিলাক এইখন পাহাৰ দেখিছে। আমি গৈ পোৱাই নাই, যোনটো জেগাত আহিছোঁ গৈ পাম আৰু অলপ পিছত। গৈ আছোঁ আৰু ইমান ধুনীয়া জেগা, পথাৰৰ মাজে মাজে একদম। গাইজ, দেখিছে ইয়াত ধুনীয়া কি পাহাৰ দেখিছে। ইয়াত ইমান ডাঙৰ ডাঙৰ শিল আছে এইবিলাক। গাইজ, ফাইনেলি আহি পালোঁ আমি আমকাটাত থকা মহেশ ধামত আহিছোঁ আমি। আৰু দেখিছেনে কি শিৱৰাত্ৰি পষ্টাৰ এতিয়াও লাগি আছে বৰ্তমান। আৰু এতিয়া ধুনীয়াকৈ আমি থালি লওঁ পূজা কৰিব কাৰণে। গাইজ, আমি আহিছোঁ মহেশ ধামত আমকাটাত থকা। দেখিছে, থালি চালি ল'লোঁ ধুনীয়াকৈ। আমি গৈ আছোঁ এতিয়া আমকাটা মহেশ ধামলৈ। ইয়াৰ পৰা আধা কিলোমিটাৰ মানে খোজ কাঢ়িব লাগিব, কিন্তু নাজানো, ভগৱানৰ নাম লৈ লৈ গৈ থাকোঁ আৰু আমি খোজকাঢ়ি। মানুহজন দেখিছে, চাকি আগত ইমানেই ওখ চাওকচোন। অ' কৃষ্ণ, নোৱাৰিছোঁ। ভগৱানৰ নাম লৈ লৈ গৈ আছোঁ, ইমান ওখ। অ' হে ভগৱান, আপোনালোকক দেখাই আছোঁ, ইমানে ৰাস্তাটো ওখ। ইয়াৰ পৰা দেখিছে ইমান ধুনীয়া। গাইজ, গৈ আছোঁ, বহুত ভাল লাগিল। ইমান ওপৰত উঠিছোঁ আৰু আধাটো আছে যাবৰ কাৰণে। এয়া দেখিছে। আৰু গাইজ, ফাৰ্ষ্টৰখিনি উঠোঁতে বেছি ভাগৰ লাগিলে আৰু লাহে লাহে গৈ আছোঁ আৰু ভগৱানৰ নাম লৈ। বহুত ভৰি বিষাইছে, ভৰিৰ পিঠবিলাক বিষাইছে আৰু ষ্টেপত ধুনীয়াকৈ এখোজ দুখোজকৈ গৈ আছোঁ। আধা আধা গৈ ধুনীয়াকৈ এয়া দেখিছেনে, ষ্টেণ্ডবিলাকত তাত ধৰিও ল'ব পাৰে, উঠিবৰ কাৰণে সুবিধা কৰি দিছে। নোৱাৰিছোঁ, অলপ বহি লৈছোঁ এডোখৰতে। এনেকুৱা ওখ একদম। ভৰিকেইটা পিঠবিলাক ইমান বিষাইছে, খং উঠি আছে নোযোৱা কাৰণে। এনেকুৱা ভাগৰ লাগিছে, গম পাইছে চাগে। হাতবিটো ওলাই যাব এতিয়া। আৰু গাইজ, মন্দিৰ ভাগ এনেকুৱাই ধুনীয়া জেগাত আছে, কি ক'ম। চবফালে প্ৰাকৃতিক সৌন্দৰ্য, একদম পাহাৰৰ ওপৰত আছে মন্দিৰ ভাগ। ইমান ধুনীয়া। মই বাৰু ফাৰ্ষ্ট টাইম আহিছোঁ, আহি বহুত খুবেই ভাল লাগিছে। গাইজ, আমি ফাইনেলি পালোহি মন্দিৰৰ দুৱাৰ আৰু অলপ যাব লাগিব। আমি ধুনীয়াকৈ গৈ আছোঁ এতিয়া। চাই থাকিব ভিডিঅ'টো। আৰু ধুনীয়াকৈ আমি পূজা পাতল কৰিলোঁ আৰু ইফালে আহিছোঁ আমি গণেশ ধামলৈ। ওচৰতে লাগি আছে শিৱ মন্দিৰ আৰু গণেশ ধামলৈ। আৰু দেখিবলৈ পাইছে, এয়া গণেশ বাবাক ৰখা হৈছে আৰু ধুনীয়াকৈ পূজা পাতল কৰিলোঁ। আৰু আমি ফাইনেলি শিৱ বাবাক আৰু গণেশ বাবাক দৰ্শন কৰিলোঁ। আৰু ছাগলীবোৰ দেখিছেনে, ইমান ধুনীয়াকৈ উঠি আছে। আমাৰে ভাগৰ লাগিছে, সিহঁতৰ ভাগৰ লগা নাই অকণো চাগে। আৰু ষ্টেপবোৰ দেখিছেনে, ইমানেই থিয় থিয় ষ্টেপবোৰ উঠিবৰ কাৰণে। আৰু সৰু সৰু মানে পাহাৰৰ ৰাস্তাৰ মাজত ষ্টেপবোৰ বনাইছে এনেকৈ।
আৰু এইটো ৰাস্তা দি যাব পাৰে কৈলাশলৈ। আমি গৈ আছোঁ এতিয়া কৈলাশলৈ। কৈলাশত যাম বাৰু, আগতে আমি ইয়াতে পূজাটো কৰি লওঁ। আৰু আমি ইয়াতো পূজা কৰিলোঁ ধুনীয়াকৈ শিৱ বাবাক আৰু মা পাৰ্বতীক, কিন্তু ভিডিঅ' কৰা নহ'লে। আৰু আমাৰ চিষ্টাৰ আৰু বাদাৰ পূৰা ওপৰত ফটো উঠি আছে। আমি সিহঁতৰ ওচৰলৈ গৈ আছোঁ কৈলাশত। আৰু এয়া দেখিছেনে সৰুকৈ দলং এখন বনাই থৈ দিছে মানে কৈলাশলৈ যাবলৈ। আৰু সিহঁত দুটাক দেখিছে কিমান ওপৰত ফটো মাৰিছে। আৰু ইয়াৰ পৰা নাজাৰটো চাগ ইমানেই সৌন্দৰ্য, চাওকচোন পুৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। ভয় লাগিছে মোৰ। ओम नमः शिवाय नाम ला। ओम नमः शिवाय। গাইছ আমি ক'ত আছোঁ দেখাম ৰ'ব আপোনালোকক। কৈ দিয়া কিবা এটা মন্দিৰ আহি কেনেকুৱা লাগিল কৈ দিয়া। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। बहुत ভাল লাগিল। আপোনালোকো আহক। কুমৈ পাহাৰত আৰু আছে। আষাৰ 12 তাৰিখে ইয়াত বহুত ডাঙৰ মেলা হ'ব। আপোনালোকে যদি সোনকালে আহে, কি জগন্নাথৰ কি কৈছিলে? জগন্নাথৰ ৰথযাত্ৰা পাব আপোনালোকে। আহিব, ইমান ধুনীয়া পৰিৱেশৰ মাজত আজি ধুনীয়া হাৱা লাগিছে। মনটো ইমান শান্তি শান্তি লাগিছে। আমি ধুনীয়াকৈ সেৱা কৰিলোঁ। এতিয়া ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ক'ত আছোঁ হা আমি। এয়া দেখিছেনে ইমান পাহাৰৰ ওপৰত আছোঁ। দেখিছে ইটা ফটো উঠাত ব্যস্ত হৈ আছে। ইয়াৰ দেখিছে বহুত ওপৰত আছোঁ আমি তলৰ পৰা। আপোনালোকক ধেমেইখন খেতি পথাৰ দেখিছেনে? তাতকৈ আমি বহুত ওপৰত বাইক ফটো মাত ব্যস্ত হৈ আছে। আৰু আমি আছোঁ পাহাৰৰ ওপৰত, ইমান ধুনীয়া লাগিছে। আৰু ইয়াত দেখিছে আপোনালোকে, ইয়াত আহিলে গামোচা বান্ধিব পাৰিব। কৈলাশত আছোঁ আমি, ইমান ধুনীয়া দেখিছে, ইমান ডাঙৰ পাহাৰ মানে কৈলাশৰ ওপৰত আছোঁ আমি। ইমান ধুনীয়া দৃশ্য, ইয়াৰ পৰা যাব মন যোৱা নাই সঁচাকৈ। ইমান ধুনীয়া লাগিছে থাকি। আপোনালোক আহিব। কুমৈ মন্দিৰ হয়, আমকাটা মহেশ ধাম হয়। মহেশ ধাম। আমি এনেকুৱা লাগিছে জন্নতত আছোঁ, জন্নত। কি ধুনীয়া বতাহ দিছে চাওকচোন গাইজ, ইমানে ধুনীয়া লাগিছে থাকি। আৰু আহোঁতে অলপ কষ্ট পাব, ইমান ওখ চিৰিত উঠিব লাগে। ইমান লাহে লাহে আহিছোঁ। ওখ চিৰিবিলাক বগাবলৈ অলপ কষ্ট হৈছে যিহেতু। একদম ভিউটো চাওক আপোনালোকে। গাইছ আমি এতিয়া যাব ওলাইছোঁ ফাইনেলি। যাব মন যোৱা নাই। ইয়াৰ পৰা এইটো বান্দৰ নিচিনা বগাই বগাই আহিছে দেখিছে। আনি এইফালে চাই দে। এই আমাৰ নিখিল গোটেইকেইটা আহিছে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ইমান ধুনীয়া বতাহ লাগি আছে। বান্দৰে কল খাই আছে ওচৰত। দে মোক এটা আৰু আহিছে। তই কি ক'বা কলটো আনিলি? দেখিলে এতিয়া সি বেগ লৈ যাব। বেগ লৈ যাব। বেগটো লৈ আহ ন। বেগটো লৈ আহ। পাগলৰ নিচিনা বেগ থৈ আহিছে। ভয় খাই লৈ ক'লৈ পাব গম পাই নাপাবি। গাইছ আমি যাবলৈ ওলাইছোঁ এতিয়া ঘৰলৈ। ইমান ধুনীয়া লাগিলে। বহুত সময় বহিলোঁ ওপৰত, পাহাৰৰ ওপৰত। ধুনীয়া এনজয় কৰিলোঁ, গোটেই সোপাই মিলি সেৱা কৰিলোঁ। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। গাইছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ। ইয়াত থালি লৈছোঁ দেখিছে। মহেশ ধামত আহি বহুত ধুনীয়া লাগিলে সঁচাকৈ, বহুত ধুনীয়া নে মন্দিৰ ভাগলৈ আহিলে ভালেই লাগে যিহেতু। আৰু দেখিছে আপোনালোকে আহিব। এই মৰিগাঁও ডিষ্ট্ৰিক্টত আছে আমকাটা। তাৰপিছত ইফালে দেখিছে এই চিৰিবোৰ দেখিছেনে? চিৰিবোৰ উঠোঁতে বহুত কষ্ট হয় যিহেতু। আৰু এতিয়া ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ। মোৰ চেনেলটোত যদি আপোনালোকে নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই পাহাৰ। আৰু আমি এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু ইয়াত দেখিছে গৈ আছে ধুনীয়াকৈ। ইমান ওখ ৰাস্তাও বাবা, পাহাৰৰ মাজত আছে একদম পুৰা। ঐ ভৰিকেইখন ক'লা ফুলকেইটা বহুত বিষ হৈছে না সঁচাকৈ। মোৰ এনেকুৱা জেগাত যদি ইণ্টাৰভিউ দিয়ে দৌৰিব পাৰিব না বোলে। কৃষ্ণ ইমানে মানে এনেকুৱা কৃষ্ণ।